Santali News Channel se khan joto ko sagun Johar. Santal somaj re dan jugin do tis chaba anita hapawla jukri ho mimit hor ko do handi nyu ar dan sindra tigi jion ko khemaat kena. Una katha reya mid sarite arho sodorina Chiran jila re rani kata kumgudi atore. Sauta somaj ren kamiya ko noa bond reya daik menaa. Nyelabun alren khobariya ko gatni katha. Rani kata polis thana latar re mena kumgudi atoren bajun kiskuren ora hor bale marandi badayok kan report lekate hola nyinda 9 baja 45 minit okte mak goj kediku bale marandi do turui gel umerene tahekena nuwa gutna huyen sautigi rani kataran polis to chalawente goj hormo ko agu keda rani kata police station ren IC Mr. Ratneswar Burman lai sodor keda je goj hormo do postmortem report lagit ko kulakada arho nit habite bale marandi ren gogoj hor do auri ko nyamoa menkhan adi usara gi nyam kate arrest ko lagit elai sodor akada badayok kan lekate bale marandi do dan menti ko mak goj kediya Sanam Santal Patwa Sauta ren duk sodor selet te akuak katha ko udoho kada. Bureau Report Santali News. লোকে এই বুঢ়াজন আৰু তেওঁৰ ল'ৰা আৰু তেওঁৰ ভাই যিটো বাজুন আৰু লক্ষণ কিস্কু আৰু কাৰ্তিক আৰু এই চুন্দা এওঁলোকে চাৰিজনে কিবা পুলিচে হৈ যায় এই বুঢ়ীজনক মাৰিছে কিয় মাৰিব পাৰে অনুমানিক ডাইনিছ কাৰণ কিয় এই কাৰ্তিকৰ বুঢ়ীজন আজি অনুমান 1.5 মাহমান মাত্ৰ অকল হৈছে মৰাটো সেই সন্দেহত আৰু তেওঁৰ কাৰ্তিকৰ ল'ৰা দুটা আছে এওঁলোকে মানে প্ৰায়ে বেমাৰ হৈ থাকে মানে মই নাজানো তথাপি মানুহবিলাক মোৰ ওচৰত কয় এই কথাটো মানে আপোনালোকক অৱগত কৰিছোঁ সেইকাৰণে এওঁলোকে কিবা এটা পলিচি লৈ তেওঁলোকে পাতি খাই এইটো বেলেগৰ দ্বাৰাই অনুমান বেলেগৰ দ্বাৰাই ডাইনী সন্দেহ হয় এই গাঁও নহয় গাঁওটো বেলেগ ছাৰ গাঁওটো বেলেগ কুমগুৰিটো 3টামান গাঁও ভাগ কৰা হৈছে ৰাতিপুৱা আমি 9:30 বজাত খবৰ পালোঁ যে কুমগুৰি গাঁও এতিয়া আমাৰ ৰুণিখাতা এৰিয়াত এজনী মাইকী মানুহ মাৰ্ডাৰ হৈছে তেতিয়া আমি খবৰ পাই পেলাই আহিলোঁ আহি পেলাই গম পালোঁ বালে মাৰ্ডি বয়স প্ৰায় 60 বছৰ মানুহজনী যোৱা ৰাতি প্ৰায় 9টামান বজাত মানে মৃত্যু অৱস্থাত চকা আঘাত আছে ইয়াতো খুব ভাল লগা গালত মূৰত তে মৃত্যু অৱস্থাত পৰি আছে আমি সোধপোছ কৰি গম পালোঁ যে যোৱাকালি তাৰ ঘৰত হাজবেণ্ড আৰু ৱাইফে থাকে কালি হাজবেণ্ডেও সন্ধিয়া মানত ঘৰৰ পৰা গৰু চৰু হেৰি কৰি পেলাই প্ৰত্যেকৰ ঘৰলৈ গুচি গৈছিলে ঠিক ৰাতি 9টা 9:30 বজাত যদি ঘৰত আহি পায় এই ঘৰৰ চোতালত মৃত্যু অৱস্থাত পায় বুলি মানে মৃত্যু মানে গিৰিয়েকে জনায় ডাইনী হত্যা কিবা সন্দেহ তেনেকুৱা কৰা হৈছে নাই এতিয়া আমি তেনেকৈ ভবা নাই তদন্ত চলি আছে এইটো আমি তদন্তৰ পিছতে ক'ব পাৰিম এই সংঘাতত কাৰোবাক কিবা আটক কৰা হৈছে এতিয়ালৈকে তদন্ত চলি আছে আমি এতিয়া ডেড বডিটো মেজিষ্ট্ৰেট ছাৰ গৈছিলে আমি এতিয়া ইনকুৱেষ্ট কৰিলোঁ পিএমৰ কাৰণে হেৰি কৰিছোঁ আমি ফৰ্চ ইনভেষ্ট কৰিছোঁ বা তদন্ত চলাই আছোঁ আগলৈ তদন্ত ক্ৰমে ক'ব পাৰিম